গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। নতুন এটি ভিডিঅ' সৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু পূজাৰ কেইদিনমানৰ আগতে মই আজি ঘৰলৈ যাব ওলাইছোঁ, কাৰণ বাৰ বিয়া আছে, ডিব্ৰুগড়লৈ বিয়া সোমাব। তো মই আজি গৈ কাইলৈ বিয়া আছে, তাৰপিছতে ইয়াৰ পৰা বাহিৰে আকৌ ৰুমলৈ আহিম। পূজা ইয়াতে এদিন চাম বুলি ভাবিছোঁ। তো এতিয়া ঘৰলৈ গৈ লওঁ। ইয়াৰ পৰাই ৰুমৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। একদম মৰ্ণিং ওলাইছোঁ। আৰু আমাৰ যিৰ মানে ভিডিঅ' বনাই মেলি ছাৰে দিবলৈ কৈছে, মানে ৰাগ এটা শিকাইছিলে, সেই ৰাগটো। তো সেইটো কাৰণে বনাব আছে, আপোনালোকক সেইখিনিও দেখাম। তো বেগ চেগ পেকিং কৰা হৈ গ'ল, এতিয়া যাবলৈ বাকী আছে। তো প্ৰথমে ভিডিঅ'টো বনাই লওঁ, তাৰপিছত সকলোবোৰ হৈ যোৱাৰ পিছত আমি গৈ আছোঁ। এতিয়া হোষ্টেলৰ পৰা ওলাই গৈ আছোঁ, আৰু মোক আগবঢ়াবলৈ আহিছে আমাৰ শিৱানী। উঠি আছে ৰাতিপুৱাই বেচেৰীজনী আগবঢ়াবলৈ। যেতিয়া লগৰজনী গুচি গ'ল, আধাখিনি বাটলৈ তাই আগবঢ়াই থ'লেহি, আৰু এতিয়া মই অকলে গৈ আছোঁ। ইয়াত দেখিছে ৰাতিপুৱাৰ একদম পৰিৱেশ, মানুহ চানুহ নাই। আৰু এইফালে দেখিছে, তো গৈ থাকোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। গেট পালোহি, আৰু এতিয়া অকণমান ৰ'ব লাগিব। জ্যোতি বাছৰ আহি পাই অলপ বাছৰ বাবে ৰ'লোঁ। আজি গম পালোঁ যে আমাৰ জোনাইলৈ যোৱা বাছখন ডাইৰেক্ট জোনাই নাযায়। তো সেইকাৰণে মই আধালৈকে গ'লোঁ, তাৰপিছত আকৌ চিলাপথাৰলৈকে এখন গাড়ী ধৰিলোঁ। তাৰপিছত এতিয়া চিলাপথাৰ পৰাই মই এতিয়া বেটেৰী ৰিক্সাত গৈ আছোঁ ষ্টেচনলৈকে, চিলাপথাৰ ষ্টেচন। আৰু এইখন ট্ৰেইনেৰে যাম মই জোনাই ষ্টেচনলৈকে। তো তাৰপিছত আৰু ঘৰ পালোঁগৈ বুলি ধৰি লওক। তেন্তে ঘৰলৈ গৈ পুনৰ লগ পাই আছোঁ আপোনালোকক। ফাইনেলি ঘৰ পালোঁহি, আৰু খোৱা বোৱা কৰিলোঁ। আৰু এতিয়া বাহঁতৰ ঘৰত এবাৰ গৈ আহোঁ বুলি ভাবিছোঁ, মানে এবাৰ এনেই চাই আহোঁ। তাৰপিছত একেবাৰে বস্তু চস্তু লৈ আজিয়ে গুচি যাম বাহঁতৰ ঘৰলৈ। সন্ধিয়া মাহঁতেও যাব, সেইকাৰণে মাহঁতৰ লগত মই একেবাৰে ওলাই যাম। আজি বাহঁতৰ ঘৰতে থাকিম। তো ৰাতিপুৱা বাহঁতৰ ঘৰৰ পৰা মানে বাক লৈ একেবাৰে ডিব্ৰুগড় যাম। সেই বাহিৰে মই ৰুমলৈও গুচি যাম। তো সেইকাৰণে এতিয়া বাহঁতৰ ঘৰলৈ এপাক গৈ আহোঁ। তাৰপিছত আমাৰ ভণ্টি চাইকেল চলাইছে। মই বহুত দিনৰ মূৰত উঠিছোঁ, এনেকুৱা বহুত ভাল লাগিছে। আগৰ স্মৃতিবোৰ ৰোমন্থন কৰি গৈ আছোঁ, চলাই আছোঁ। আৰু বহুত দিনৰ মূৰত এনেকৈ উঠিছোঁ, বহুত ভাল লাগিছে দেই। এনেকৈ আগতেতো চাইকেল চলাই যাওঁ আৰু কলেজত। পাপাই বহিছে, আমি বিকা ঘৰলৈ গৈ আহোঁ এপাক। আৰু এয়া দেখিছে আমাৰ গাঁৱৰ পৰিৱেশ, সেউজীয়া। আজিকালি অকণমান মুকলি হৈছে, আগতে বহুত আছিলে। আৰু ভাল লাগিছে আজি, আৰু এনেকৈ গৈ বেছি ভাল লাগিছে। গৈ লওঁ। আৰু এতিয়া আমি চাৰিআলি পালোহি, আৰু ইয়াৰ পৰা ইফালে টাউনলৈ যায়, আৰু এইফালে এইফালে এতিয়া যাব লাগিব। তো গাইজ ফাইনেলি আমি বাহঁতৰ ঘৰ পালোহি, আৰু আহিয়ে দেখিলোঁ বৰমায়ে ঝাৰু দি আছে। তো সেইকাৰণে ভাবিলোঁ বৰমাক অকণমান উঠাই দিওঁ। এয়া দেখিছে বৰ ব্যস্ত হৈ আছে মানুহবোৰ। গাইজ পালোহি, এয়া ৰভা চভা ঠিক কৰি থৈ দিছে, কিন্তু কোৱা নাছিলে আকৌ ইমান ডাঙৰকৈ বিয়া দিম বুলি কেনে, মানে এনেকৈ পেণ্ডেল চেণ্ডেল দিব বুলি কোৱা নাছিলে। কিন্তু এতিয়া মানে এজনী ছোৱালীটো মানে সৰু বুলি ক'লেও এনেকৈ ডাঙৰ হৈ যায় মানে বস্তুটো। তো এইফালে বৰপাই, ৱাও ধুনীয়া লাগিছে দেই। এইফালে বৰপাই, আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? কান্দি আছে নেকি আপুনি? ৰিপৰ্টাৰ। গাইজ মই ভবা নাছিলোঁ বাৰু ইমান ডাঙৰকৈ পেণ্ডেল চেণ্ডেল দি আছে, কিন্তু ভাল লাগিছে। আৰু এইফালে আমাৰ কইনাজনী এতিয়া কি কৰি আছে? কইনা, অ বোৱাৰী, বোৱাৰী ক'ত আছা? দেখিছে আমাৰ কইনা পুৰা বজাৰ চজাৰ কৰি আহি আছে। এতিয়া ঘৰলৈ যাওঁ, আৰু মাহঁতৰ লগত আহিম আকৌ। যিহেতু মই নিজৰ বস্তুবোৰ অনা নাছিলোঁ, সেইকাৰণে মাহঁতৰ লগত আহোঁতে লৈ আহিম। তো আজিৰ দিনটোৰ ভিডিঅ' ইমানতে শেষ হৈছে। ৰাতিপুৱা পুনৰ লগ পাম। গুড মৰ্ণিং গাইজ। আৰু ৰাতিপুৱা শুই উঠিয়ে আমি গোটেইকেইজনীয়ে লাগি গৈছোঁ আমডালি কথাত। আৰু এইফালে আমাৰ মনিষা বাই বান্ধি আছে আমডালি, আৰু এইফালে দেখিছে। তো ৰাতিপুৱাৰ পৰা কাম ষ্টাৰ্ট হৈ গৈছে আমাৰ। আমি গোটেইকেইজনীয়ে বান্ধি আছোঁ। তাৰপিছতে আমাৰ এইফালে সময় হ'ল এতিয়া কইনা সজোৱা, আৰু যিহেতু পাল মোৰেই, তো মই কাম লাগিব তেনেহ'লে আপোনালোকে চাই থাকক। চিম্পল মেকআপ কৰিম, বা বেছি মেকআপ কৰিবলৈ মন নাই, যিহেতু খানা
কাটিটো হ'ব বিয়াত তো সেইকাৰণে বায়ে কৈছে চিম্পল কৰি দিব লাগে তো চিম্পল মেকআপে কৰি দিম তো এইফালে মই ষ্টাৰ্ট কৰি দিলোঁ সকলোবোৰ তেনেহ'লে চাই থাকোঁ শেষলৈকে ভিডিঅ'টো কইনা ৰেডি হৈ গ'ল এয়া ধাৰটো থাকিলে আৰু তাইৰ ফটো ছেশ্যন চলি আছে ইয়াত ফটো মাৰি আছে এইফালে কেমেৰামেন ভাল লাগিছে 12টাত ওলাই আহিব হয়তো সিহঁতে 2টামানত ইয়াত পাবহি আৰু তাই এতিয়া এনেকৈ সাজু হৈ আছে আৰু সকলোৱে চাবলৈ আহি আছে আৰু বহুত মিছ কৰিম আৰু মানে বেছিকৈ বাক লগ নাপালোঁ কাৰণ মই তাত থাকিলোঁগৈ বা ইয়াত থাকিলে এনেকৈ ময়ো পঢ়াৰ লগত ব্যস্ত হৈ থাকিলোঁ আৰু বহুত মিছ কৰিম কিন্তু ডিব্ৰুগড়তে যিহেতু মই তাৰ পৰা অহা যোৱা কৰি থাকিম বাহঁতৰ ঘৰলৈ গৈ থাকিম ব্লগো বনাই থাকিম আপোনালোকে চাই এতিয়া দৰা আহি পাব হ'ল আৰু আমি এই বৌহঁতৰ লগত আগুচিবলৈ আহিছোঁ পইচা উঠাব লাগে ইফালে কইনাই ফটো চটো উঠি আছে সেয়া দেখিছে আৰু ইফালে আমি এই দাং চাং লৈ আছোঁ এয়া দেখিছে তো এতিয়া ভেটিম আৰু পইচা খুজিম কিমান দিয়ে লোকৰ বাচ্চা নিজৰ কৰিব ওলাইছে গোটেই ফটো মাৰিলে গেট এখন ওলাইছে এইফালে আমাৰ এখন ফাৰ্ষ্ট গেট আমাৰ কি আছিলে ৰাখি বহুত ধুনীয়া হৈ গৈছে দেই আজিকালি ইয়েৰিংযোৰ বহুত ধুনীয়া লাগিছে দেই অ' ৰাখি চাব নেকি হ'ব ইয়াতে হ'ব এ আমাৰ জোনবাই ফাইনেলি পালেহি দৰা আহি আছে বেছি দূৰ যায় দলং খিনিও তাৰমানে কেলে বাৰু ডাঙৰ হৈছে যাব নিয়ম বুজা এটা হেৰি কৰি থৈ দিছে পইচা কিমান দিমান দিছে তাৰপৰা মটন কেইটামান দিছে সেই ল'ৰা ছোৱালীক খাবৰ কাৰণে তাৰপৰা এতিয়া কৈছে মানে 1200 নিদিয়া নেকি বুলি সুধিছে এতিয়া আমাৰ গেট ভংগ আৰু এতিয়া মেইন গেটত যাওঁ আৰু এইফালে আপোনালোকে দেখিছে সকলোবোৰ ৰেডি কৰি থৈ দিছে বৰমাই এইফালে চাকি তাকি জ্বলাই ধুনীয়াকৈ আদৰিবৰ কাৰণে সাজু হৈ আছে সেয়া দেখিছে আমাৰ বৰমাজনী খুব ধুনীয়া লাগিছে আজি তো আপোনালোকে চাই থাকক শেষলৈকে কি কি হয় Hey guys, এতিয়া গাড়ীৰ পৰা দৰা নামিলে আৰু মই ফাৰ্ষ্ট টাইম দেখিম কাৰণ বিয়াৰ আগত মই দেখা নাই
চেণ্ডেলযোৰ খুলি দিয়া তুমি জোঙাই দিবি ঘটিটো ধৰা ঘটিটো বৈ দিওঁ উঠাই দিয়া একো নহয় চিপুটি দিবি এটা দিব আমাৰ ধনু ধন্যবাদ আহিব এতিয়া কিমান কাম কৰিছা ইয়াত দৰা বহিব ইয়াতে থৈ দিয়ক চাগে আৰু এইফালে আমাৰ কইনাক দেখিছে অন্য এটা ৰুমত বহি আছে সখীয়েকৰ সৈতে আৰু লগতে আহি ময়ো বহি ল'লোঁ আৰু এইফালে দেখিছে আমাৰ অকণমান কথা বতৰা আৰম্ভ হৈ গৈ আছে আৰু ইয়াৰ পিছতে সকলোবোৰ নিয়ম নীতি হ'ব জোৰোণ দিয়াবোৰ তো আপোনালোকক সকলোবোৰ দেখাই আছোঁ আৰু এইফালে দৰা আহি বহিলে এতিয়া মই দৰাৰ চেণ্ডেল চুই আহিছোঁ লুকাই দিওঁ কাৰ হয় এইযোৰ নহয় পাছ অঁ হয় হয় অঁ এতিয়া জোৰোণ আৰু দৰা ঘৰৰ ফালৰ পৰা বস্তুবোৰ পিন্ধাবলৈ আৰম্ভ কৰিছে সেয়া দেখিছে এতিয়া বিয়া ঘৰৰ পৰা আহিলোঁ ভাবিলোঁ কাপোৰ চেঞ্জ কৰি ল'ম যিহেতু বাক থ'বলৈ যাম আৰু মেখেলা চাদৰ পিন্ধি যাব লাগিব তো সেইকাৰণে এতিয়া কুৰ্তাটো চেঞ্জ কৰি মেখেলা চাদৰ পিন্ধোঁ ভণ্টিহঁতৰ ঘৰলৈ আহিছোঁ এই আমাৰ ডিম্পা ভণ্টি সিহঁতৰ ঘৰলৈ আহিছোঁ আৰু এতিয়া ড্ৰেছেছ চেঞ্জ কৰি আকৌ যাম তাৰপিছত আজি ডিব্ৰুগড় গৈ আছোঁ তেন্তে বাক থ'বলৈ এতিয়া ৰেডি মেখেলা চাদৰ পিন্ধি আৰু এনেকৈ চিম্পলে দেখিছোঁ বাৰু এনেকৈ ওলাই ল'লোঁ আৰু সোনকালে কাৰণ ইফালে খোৱা বোৱা কৰি আছে আৰু খোৱা বোৱা কৰি খোৱাৰ পিছত নিয়ম নীতি অলৰেডি হৈ গৈছে আৰু হৈ যোৱাৰ পিছত যাব সেইকাৰণে তো এতিয়া যাওঁ বিয়া ঘৰলৈ আৰু ইফালে ৰেডি ইফালে বৌ ইফালে ভণ্টি ৰেডি তো এতিয়া বিয়া ঘৰলৈ যাওঁ যোৱাৰ আগতে ভাবিলোঁ খানাটো খোৱা যাওক কাৰণ মই দিনৰ পৰা একদমেই খোৱা নাছিলোঁ তো আৰু এইফালে খাই বৈ হোৱাৰ পিছত ইফালে আমাৰ কইনাৰ বিদায়ৰ সময় আহি পালে এইকণ সময় আচলতে বৰ বেছি দুখ লগা তো আপোনালোকক অকণমানেই দেখালোঁ সেইকাৰণে আৰু এইফালে দেখিছে গাড়ীত উঠিলে কইনা আৰু আমিও উঠি গৈ থাকোঁ তেন্তে তো সেই গাইজ ফাইনেলি আমি পালোহি ডিব্ৰুগড় আৰু ইয়াত দেখিছে আমি গাড়ীৰ পৰা নামি মেলি অকণমান পদূলিতে দি খোজকাঢ়ি গৈ আছোঁ আৰু এইফালে আঁতৰি আছে কইনা দৰা তো আপোনালোকক সকলোবোৰ দেখাই আছোঁ চাই থাকক তেন্তে শেষলৈকে ভিডিঅ'টো ফাইনেলি আহি মেলি এতিয়া ভিতৰত বহিবলৈ দিছে তো বহি আছোঁ এতিয়া পানী চানী খাই আছোঁ বহুত বেছি মানুহ আছে আৰু 12টামান বাজিলে চাওঁ এতিয়া অঁ বৰমা ক'ব লাগে জাজলি হ'লে আমি বৰমা খাওঁ তো সেই গাইজ এতিয়া সময় প্ৰায় 5:30মান বাজিছে আৰু এইফালে দেখিছে আমাৰ বাইদেৱে মানে আমাৰ বায়ে কাপোৰ চেঞ্জ কৰি ল'লে আচলতে কইনা ঘৰৰ পৰা যিসকলে থ'বলৈ আহিছিলে সেইসকলে সকলোবোৰ গা পা ধুৱাই কাপোৰ সলাই মেলি থৈ যায় ধুনীয়াকৈ এনেকৈ তাৰপিছতে
সিহঁতেও বিদায় লৈ গ'লগৈ। আচলতে মই ইয়াৰ পৰা বাহিৰে যিহেতু ৰুমত যাম, সেইকাৰণে মই ৰৈ গ'লোঁ। আৰু এইফালে ময়ো কাপোৰ চাপোৰ চেঞ্জ কৰি ৰেডি হৈ আছোঁ, আৰু মই অকণমান দেৰিকৈ যাম হয়তো, আৰু 1 ঘণ্টামানৰ পিছত। তো এইফালে মই এতিয়া অকণমান বহি চাহ জলপান খাই আছোঁ। আৰু এয়া দেখিছে, এয়াই আৰু ছোৱালীৰ জীৱন। কেইদিনমান নিজৰ ঘৰত, তাৰপিছত আনৰ এখন ঘৰ নিজৰ কৰি ল'ব লগা হয়। আৰু বাৰ এই জীৱন যাতে সুখৰ হয় তাৰে কামনা কৰিছোঁ। গোটেইখিনি যিহেতু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, যাতে নিজৰ ঘৰত যেতিয়া বিয়া সভা হয় তেতিয়া নিজৰ কামো বহুত থাকে, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ গোটেইখিনি। সৰু সুৰাকৈ চেষ্টা কৰিলোঁ বাৰ বিয়াৰ দিনটো সাঁচি ৰাখিবলৈ। তেন্তে আজিলৈ ইমানেই।